নমস্কাৰ, নতুন এটা ৰেচিপি লৈ পুনৰবাৰ মীনাক্ষীছ কিটচেনলৈকে আপোনালোকক আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে লাই শাকেৰে বনোৱা মুৰ্গী মাংস। মই লাই শাকখিনি ধুই লৈছোঁ আৰু মই কুমলীয়া পাত লৈছোঁ। আপোনালোকে যদি পুৰহাত লয় তেতিয়া ঠাৰিবিলাক কাটি দিব। পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, বিলাহী কাটি লৈছোঁ, আদা নহৰু পেষ্ট, জালুক, ধনিয়া, জিৰা আৰু কেঁচা জলকীয়া লৈছোঁ। আনফালে মই কেৰাহীত মিঠাতেল গৰম হ'ব দিছোঁ। এতিয়া মিঠাতেল গৰম হৈ আহিলে মই এতিয়া তেজপাত দি দিছোঁ আৰু গোটা জিৰা কেইটামান দি দিছোঁ আৰু পিঁয়াজ মই 3টা লৈছিলোঁ। মই পিঁয়াজ মিহি মিহিকৈ কাটি থৈছোঁ। এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে অলপ টাইম ভাজি ল'ম। পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া মই মাংসখিনি ইয়াতে দি দিছোঁ। মই মাংসৰ টুকুৰাবিলাক অলপ সৰু কৰিছোঁ আৰু আদা নহৰু পেষ্ট, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি আৰু কেঁচা জলকীয়া দি গোটেইখিনি ধুনীয়াকৈ মিক্স হোৱাকৈ ভাজি ল'ম। জোখ অনুসৰি নিমখ দি দিছোঁ, লগতে হালধিও মই দিছোঁ। হালধিৰ প্ৰয়োজন হ'লে মই আৰু অকণমান দি দিম। এতিয়া কাটি থোৱা বিলাহীখিনি দি আকৌ এবাৰ ভাজি ল'ম। মই 5 পৰা 7 মিনিট সময় ভাজিম। মই 7 মিনিটমানৰ বাবে ঢাকনি লগাই দিছিলোঁ। এতিয়া মাংসৰ পৰা পানী ওলাই আহিছে আৰু এই পানীখিনি যেতিয়ালৈকে শুকাই নাযায় মই তেতিয়ালৈকে ভাজি ল'ম। আৰু এতিয়া মই শাকখিনি দি দিছোঁ। মই শাক কাটি লোৱা নাই। শাক বহাই দিওঁতে মই গেছৰ ফ্লেমটো অকণমান ল' কৰি দিছোঁ আৰু ঢাকনি লগাই কিছু সময়ৰ বাবে সিজিব দিলোঁ। এতিয়া খুব ধুনীয়াকৈ সিজি আহিলে এনেদৰে বনালে খাব বহুত সোৱাদ লাগে। আপোনালোকে এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল পাই যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন যদি ৰেচিপি চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই পানী অকণমান দি দিছোঁ। মই 1 পৰা 1.5 কাপৰ ভিতৰত পানী দিছোঁ। আপোনালোকে পানী নিদিয়াকৈও ৰাখিব পাৰে। শুকানকৈ ভাজি খায়ো ভাল লাগে। এতিয়া দালচেনিৰ গুড়ি অলপ দি দিছোঁ আৰু একেবাৰে শেষত মই ধনিয়া আৰু পিঁয়াজৰ পাত দি দিছোঁ। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে শ্বেয়াৰ কৰি দিব। সেয়া মোৰ লাই শাকেৰে বনোৱা মুৰ্গী মাংস ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া পৰিৱেশন কৰিম। মই পৰিৱেশন কৰিবৰ বাবে প্লেট এখনৰ ওপৰত লাই পাত কেইটামান সজাই লৈছোঁ। আপোনালোকে এনেদৰে বনাই খাই চাব, কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।